এতিয়া 11:30 বাজি গ'ল ৰাতিপুৱা। এতিয়া খাই বৈ ল'লোঁ আৰু এতিয়া যাম ফেঞ্চিলে। বিশেষ বস্তু এটা আনিবৰ কাৰণে মানে ইমাৰ্জেঞ্চি যাব লগা হ'ল। তেনে আপোনালোকে ভিডিঅ'টো চাই থাকক, মই ক'ত যাওঁ কি কৰোঁগৈ। এতিয়া আমি আহি আছোঁ ফেঞ্চিলে, হাজবেণ্ড আৰু মই। ইমান বেছি ৰ'দ দেখিছেনে, মানে মোৰ চোৰ ঘূৰাই গৈছে। এইটো হৈছে পল্টন বজাৰত থকা নেপালী মন্দিৰ আৰু এইফালে আমি এতিয়া ফেঞ্চিলে আহি আছোঁ। ভিডিঅ'টো সেইফালেকে চাই থাকিব। এয়া আৰু এই বজাৰ ৰাস্তা কাষত অকণমান দেখাই দিছোঁ। আৰু এতিয়া আমি আহি ফেঞ্চি পাই গ'লোহি। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইমান বেছি ভিৰো নহয় আৰু ইমান বেছি কম মানুহো নহয়, মাজতে আছে আৰু বহুত বেছি ৰ'দ দিছে। ৰ'দতে কিবা হৈ গৈছোঁগৈ মানে। ভাবিছিলোঁ গৰমত পিন্ধা কিবা কিনিম বুলি ইয়াৰ পৰাই, কিন্তু কি কৰিব, ইমান ৰ'দ, মই এইবিলাকত সোমাই থাকিবলৈ ধৈৰ্যই নাই। বেলেগ এদিন আহিবগৈ লাগিব ভালকৈ খুলিলে। মই নিবলৈ অহা বস্তুটো এখন দোকানত পাইছোঁ যদিও গোটেইকেইটা নাপালোঁ। এই বগা মণিখিনি দেখিছে নহয়, এয়া নিবলৈ আহিছোঁ এনেকুৱা, আৰু বাকীখিনি নাপালোঁ বাৰু, সেইটোৱে পালোঁ। এতিয়া আমি ল'লোঁ, কিবা এটা কিনিব আহিছিলোঁ, সেইটো পালোঁ, ল'লোঁ, আৰু কি পাওঁ চাই লওঁ, চাই থাকিব আপোনালোকে। বহুত বেছি ৰ'দ দি আছে, ভাবিলোঁ এতিয়া কুঁহিয়াৰ ৰস খাই লওঁ। ইয়াতে কুঁহিয়াৰ ৰস খাই লওঁ, কুঁহিয়াৰ ৰস বহুত ফেভৰেট হয়। এতিয়া মই কুঁহিয়াৰ ৰস খাই লওঁ আৰু ক'ত যাওঁ আপোনালোকে চাই দিব ভিডিঅ'টো। কুঁহিয়াৰ ৰস পাই গ'লোঁ, গৰমত ভাল লাগি গৈছে। এতিয়া আমি ইটো চাইডেও দোকান বিচাৰি গৈছিলোঁ, কিন্তু নাপালোঁগৈ, দোকানবোৰ বন্ধই কৰি দিলে। বহুত বেছি গৰম, এতিয়া ঘৰলৈ যাবগৈ লাগিব। এই ৰ'দত মানে বস্তু খাব নোৱাৰি একো। ঠিক আছে তেনেহ'লে, আৰু ক'ত যাওঁ চাই থাকিব। লকডাউন নোহোৱা হয় যে ইয়াত কিমান মানুহ দেখিলে হয়, এতিয়া দেখিছেনে ইমান পাতল হৈ আছে। আৰু ফেঞ্চি আহিছোঁ, চাট নাখামনে, মানে পাপৰি চাট খাই লওঁ, সেইটো মোৰ বহুত ফেভৰেট হয়, খাই লওঁ মই।
বহুত টেষ্টি লাগে এই চাটটো খাই। ৰেডি হৈ গ'ল, এতিয়া খাই লওঁ। এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু ক'তো যোৱা নহ'ল, ইমান ৰ'দ। আৰু এতিয়া আমি পল্টন বজাৰ পালোহি। হেল্ল' গাইজ, মই ফেঞ্চিৰ পৰা আহি পাই গ'লোহি। এতিয়া আহি পেলাই ইমানেই বেছি গৰম আছিলে আজি, একোৱে বস্তু চাবলৈ নোৱাৰিলোঁ। যিকেইটা কিনিবলৈ গৈছিলোঁ তাৰো বস্তু আধা নাপালোৱেই, এটা বস্তু পালোঁ, সেইটোকে আনিলোঁ আৰু গুচি আহিলোঁ লৰালৰিকৈ। আৰু আমি যিটো সময়ত গৈছিলোঁ তো সেইটো সময়তে দোকানেই বন্ধ কৰিলেগৈ। তাৰপিছতে 1:30 বাজি গ'ল আমি তাত থাকোঁতে, সেইকাৰণে গুচি আহিলোঁ সোনকালে। আৰু এতিয়া দুপৰীয়া মই এতিয়া তৰকাৰী বনাওঁগৈ, মানে মচুৰ দালি কেইটামান তিয়াই থৈ গৈছিলোঁ। মই আজি বনাম টেঙা তৰকাৰী, ইমান গৰম সেইকাৰণে মচুৰ দালি পকৰি বনাই পেলাই মই তৰকাৰী বনাম। তেনেহ'লে ব'লক আমি পাকঘৰলৈ যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই মচুৰ দালিখিনি পিচি ল'লোঁ ধুনীয়াকৈ, আৰু এফালে পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়া 3টামানো দিছোঁ, অকণমান হালধি দিলোঁ আৰু নিমখ দি পেলাই মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এতিয়া পকৰিকেইটা মই ভাজি আছোঁ, সৰু সৰুকৈ দিছোঁ কাৰণ পানীত দিলে আকৌ ফুলিয়ে যাব। এইকেইখন কেৰাহীতে অকণমান তেল দি মিঠাতেল দিছোঁ আৰু পাঁচফোৰণ কেইটামান দি দিম। আৰু ইয়াত মেষ্টা টেঙা পাত লৈছোঁ, খাচেং টেঙা বুলিও কয়, খাচেং টেঙা পাতকেইটা। এতিয়া মই পাঁচফোৰণকেইটা ভাজি হ'লে কেৰাহীত দি দিম। এতিয়া মই নিমখ আৰু হালধি দি দিলোঁ আৰু পাতখিনি জহিয়ে গ'ল। গৰম দিনত এনেকৈ টেঙাৰ তৰকাৰী খাই বহুত ভাল লাগে। আপোনালোকে খাচেং টেঙা পাত নাথাকিলেও নেমু দিও খাব পাৰিব। আৰু মই এতিয়া ইয়াত পানী দি দিলোঁ জোখমতে, আৰু 2 চামুচ পিঠাগুড়ি, শুকান পিঠাগুড়ি মই গুলি পেলাই দি দিম, ইয়াতে দি দিলোঁ। আৰু এতিয়া ভাজি থোৱা পকৰিখিনিও দি দিলোঁ মই, আৰু ভালদৰে উতলিবলৈ দিম। এতিয়া ধুনীয়াকৈ উতলি আছে, মোৰ তৰকাৰী ৰেডি হৈয়ে গৈছে। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।